এভৰিৱান কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে আজি আমাৰ ইয়াত ৰাতিপুৱাৰ পৰা বিৰাট বৰষুণ নেৰাই হৈছে গতিকে ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি ঘৰৰ কিছু সৰু কাম কৰি এতিয়া এনেই মোবাইল চাই বহি আছো আৰু এতিয়া বাজিল 11:45 গতিকে লাঞ্চ কৰাৰ টাইম আহি গৈছে তাকে এতিয়া লাঞ্চত কি বনাও তাকে ভাবি পোৱা নাই বৰষুণৰ বতৰ অলপটো জ্বলা খালে এনেই ভাল লাগে গতিকে আপোনালোকৰ বৰষুণৰ বতৰ জ্বলা খাই ভাল লাগে নেকি মোক কমেন্ট কৰি জনাবচোন গতিকে আজি ভাবিছো কিবা জ্বলা ৰান্ধো গতিকে অলপ ভিডিওটো ষ্টাৰ্ট কৰোঁ আৰু কিনো জ্বলা ৰান্ধো আপোনালোকক শ্বেয়াৰ কৰিম আৰু এটা কথা আপোনালোক যদি মোৰ চেনেলত নতুন হয় তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বেল আইকনটো প্লিজ প্ৰেছ কৰি দিব যাতে মোৰ আহিব লগা ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে সোনকালে পায় গতিকে আহক আমাৰ ঘৰৰ বাৰীতে হোৱা কিছু পাচলি লৈ লৈছো আৰু মই কেডুখমান মাছ ইফালে ভালকৈ ধুই লৈছো আৰু এয়া পাচলিখিনি ধুনীয়াকৈ কাটি ললো ইয়াতে লৈছো মই কুমলীয়া থুৰ কচু এফুটামান গোটা নহৰু পিয়াজ আৰু জলকীয়া কাটি লৈছো আৰু এয়া কঁঠাল গুটি ধুনীয়াকৈ সৰুকৈ কাটি লৈছো আৰু এয়া তিনিটা পকা বিলাহী কাটি লৈছো আৰু লৈছো মধুসোলেঙৰ কুমলীয়া পাত মিহিকৈ কাটি লৈছো আৰু লৈছো গোটা জালুক আধা খুন্দা কৰি কাৰণ আজি ইয়াত ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে এই বৰষুণৰ বতৰত অকণমান জালুকীয়া হ'লে খাবলৈ ভাল লাগিব সেইবাবে আৰু লৈছো মই হালধি গুড়ি তাৰপিছত মই ব্যৱহাৰ কৰিম জিৰা গুড়ি যিটো গোটা জিৰা মই ঘৰতে বনাই লৈছো গুড়ি কৰি আৰু মই সোৱাদ অনুসৰি নিমখ ব্যৱহাৰ কৰিম আৰু ব্যৱহাৰ কৰিম অলপমান মিঠাতেল আৰু কেঁচা ধনিয়া পাত কাটি লৈছো চাও মাছ কিডোখৰত মই ধুনীয়াকৈ নিমখ দি ললো আৰু ইয়াতে এতিয়া ব্যৱহাৰ কৰিম অকণমান হালধি গুড়ি এনেকৈ হালধি আৰু নিমখ দি মাছ কিডোখৰ ধুনীয়াকৈ সানি লৈছো চাও ধুনীয়াকৈ সানি ললো আমাৰ ঘৰত মানুহ কম গতিকে মই 4 মাছে ব্যৱহাৰ কৰিছো মোৰ খানা হৈ গ'ল ইফালে কেৰাহীখন গৰম কৰি লৈ তাত মই তেলখিনি দি দিলো তেল গৰম হোৱাৰ লগে লগে মই ইয়াত অকণমান নিমখ ব্যৱহাৰ কৰিম নিমখ ব্যৱহাৰ কৰিলে আগলৈ যিটো গেছ কৰে সেইটো নপৰে দি লৈছোঁ মই লাইটকৈ ফ্ৰাই কৰি লওঁ কাৰণ মাছৰ আঞ্জাত সদায় মাছটো লাইটকৈ ফ্ৰাই কৰিলে আঞ্জাখনৰ সোৱাদেই বেলেগ আহে গতিকে মই লাইটকৈ ফ্ৰাই কৰি লৈছোঁ এতিয়া মই মাছ ফ্ৰাই কৰি আছোঁ মই মাছ কিডোখৰ কাঢ়ি ললোঁ চাওক তেলত গেছ জমা হোৱা নাই এনেকৈ মই কাঢ়ি ললোঁ এতিয়া গৰম হৈ থকাৰ তেলখিনিতে মই ব্যৱহাৰ কৰিম অকণমান পাঁচফোৰণ মই পাঁচফোৰণ দি লৈছোঁ আধা চামুচমান পাঁচফোৰণ ক'লা হোৱাৰ লগে লগে ইয়াত মই গোটা নহৰু কেইফুটা কাটি লোৱা পিঁয়াজ আৰু জলকীয়াখিনি দি দিলোঁ আৰু এয়া হাতাৰে ধুনীয়াকৈ লৰাই লৈছোঁ পিঁয়াজখিনি লাইট ব্ৰাউন হোৱালৈকে লৰাই থাকিম ধুনীয়াকৈ লৰাই আছোঁ আৰু ইয়াতে মই এতিয়া ব্যৱহাৰ কৰিম কাটি লোৱা কঁঠাল গুটিখিনি কাৰণ কঁঠাল গুটিখিনি গোটা বস্তু সিজোতে সময় লাগিব গতিকে তাক প্ৰথমতে ব্যৱহাৰ কৰিছোঁ ধুনীয়াকৈ ভাজি লৈছোঁ আৰু এতিয়া এইখিনিতে মই ব্যৱহাৰ কৰিম অকণমান নিমখ দি দিছোঁ এতিয়া কঁঠাল গুটিখিনি সোনকালে সিজি আহিব অকণমান নিমখ দি আকৌ ধুনীয়াকৈ লৰাই লৈছোঁ লৰাই লৈ 5 মিনিটৰ বাবে ঢাকোনেৰে ঢাকি দিম ঢাকি দিলোঁ আৰু গেছটো চিম কৰি দিছোঁ 5 মিনিট হৈ গ'ল এতিয়া মই ধুনীয়াকৈ ঢাকোনখন আঁতৰালোঁ এয়া লক্ষ্য কৰিছে কঁঠাল গুটিখিনি হাফ ফ্ৰাই হৈ গৈছে পিঁয়াজখিনিও দেই যোৱা নাই লাইট ব্ৰাউনে হৈ আছে এনেকৈ ভাজি ল'লোঁ আৰু ইয়াতে মই দিম কাটি লোৱা বিলাহীখিনি বিলাহীখিনি দি দিলোঁ দি পেলাই ধুনীয়াকৈ লৰাই লৈছোঁ তাৰপিছত এতিয়া মই ইয়াতে ব্যৱহাৰ কৰিম সোৱাদ অনুসৰি নিমখ আৰু ইয়াতে ব্যৱহাৰ কৰিম হালধি লৈছোঁ আৰু ইয়াতে মই এতিয়া ব্যৱহাৰ কৰিম প্ৰথমে বনাই লোৱা ঘৰতে গোটা জিৰাৰ গুড়িখিনি ইয়াতে ব্যৱহাৰ কৰিম আধা খুন্দা জালুকৰ গুড়িটো সম্পূৰ্ণ খুন্দি লোৱা নাই কাৰণ তৰকাৰীখনত
এটা গোটা জালুক থাকিলে খাবলৈ ভাল লাগিব। আপোনালোকে যদি জ্বলা বেছি খায় জালুকৰ গুড়িটো বেছিকৈ ব্যৱহাৰ কৰিব। মই অলপ কমাই দিছোঁ। এয়া দি ধুনীয়াকৈ লৰাই লৈছোঁ। এয়া চাওক ধুনীয়াকৈ লৰাই ল'লোঁ আৰু ইয়াতে মই এতিয়া ব্যৱহাৰ কৰিম অথনি কাটি লোৱা মধুসোলেঙৰ কুমলীয়া পাতখিনি এনেকৈ দি দিছোঁ। দি পেলাই আকৌ হাতাৰে মই ধুনীয়াকৈ লৰাই লৈছোঁ। এয়া গোটেইখিনি ধুনীয়াকৈ মিহলি হৈ গৈছে। এনেদৰে ভাজিম 2-3 মিনিট। ভাজা 2-3 মিনিট হৈ গ'ল। এতিয়া মই 5 মিনিটৰ বাবে আকৌ ঢাকনিৰে ঢাকি দিলোঁ। এয়া 5 মিনিট হৈ গ'ল। ঢাকনি দাঙি আকৌ লক্ষ্য কৰিছোঁ। এয়া চাওক বিলাহী শাকখিনি ধুনীয়াকৈ গলি গ'ল। কঁঠাল গুটিও প্ৰায় সিজিলে। এয়া আৰু যিখিনি অকণমান গোটা গুটি আছে তাক হাতেৰে ভাগি লৈছোঁ। এয়া চাওক এনেকৈ ধুনীয়াকৈ ভাজি লৈছোঁ। এয়া ধুনীয়াকৈ গলি গ'ল। ভাজা আমাৰ প্ৰায় হৈছে। এতিয়া মই ইয়াতে কাটি লোৱা কচু শাকখিনি ব্যৱহাৰ কৰিম। বহুতে কচু শাক বইল কৰি পানীটো পেলাই লয়, কিন্তু মই পেলাই দিয়া নাই। কাৰণ কচু শাক বইল কৰি পানী পেলাই দিলে খাবলৈ সোৱাদটো কমি অহাৰ লগতে কচু শাকৰ যি ঔষধি গুণ সিও যথেষ্ট পৰিমাণে কমি যায়। আমাৰ ঘৰৰ বাৰীৰে কচু শাক, গতিকে মই ধুনীয়াকৈ ধুই কেঁচাই এনেকৈ ব্যৱহাৰ কৰিছোঁ। এয়া মই ঢাকি দিলোঁ আকৌ 5 মিনিটৰ বাবে। গেছটো চিম কৰি লৈছোঁ। এয়া এনেদৰে 5 মিনিট হৈ গ'ল। এতিয়া ঢাকনিখন গুচাই আকৌ লক্ষ্য কৰিছোঁ। এয়া চাওক ধুনীয়াকৈ সকলোখিনি জহি অকণমান হৈ গ'ল। এয়া চাওক কঁঠাল গুটিও সিজি আহিল। কচু বিলাহী শাক পিঁয়াজ গোটেইখিনি ধুনীয়াকৈ গলি গ'ল আৰু যি অকণমান আছে তাক আকৌ হাতাৰে ধুনীয়াকৈ ভাঙি লৈছোঁ। এতিয়া মই ইয়াত ব্যৱহাৰ কৰিম গৰম পানী। এয়া আপোনালোকেও সদায় আঞ্জাত গৰম পানী ব্যৱহাৰ কৰিবচোন। আঞ্জাখন খাবলৈ বৰ ধুনীয়া হয় তেতিয়া। এয়া মই পানীটো কমকৈ ব্যৱহাৰ কৰিছোঁ, কাৰণ কচুৰ আঞ্জা বেছি পনীয়া হ'লে খাবলৈ ভাল নালাগে। সেইবাবে মই কমকৈ পানী দিছোঁ। এয়া গৰম পানী দিয়াৰ লগে লগে চাওক কি ধুনীয়াকৈ তেল বিৰিঙি আহিছে। এয়া ধুনীয়াকৈ উতলিলে মই ইয়াতে ব্যৱহাৰ কৰিম অকণমান চেনি। চেনিটো অপচনেল হয়। চেনি অকণমান দিলে টেষ্টটো ভাল আহে। এতিয়া মই এনেকৈ লৰাই লৈছোঁ। এতিয়া মই ইয়াতে ব্যৱহাৰ কৰিম অথনি ফ্ৰাই কৰি থোৱা মাছ কেইপিচ। এয়া মাছ কেইপিচ দি দিলোঁ। এনেদৰে উতলি থাকোঁতে ধুনীয়াকৈ দি দিছোঁ আৰু হাতাৰে আকৌ এবাৰ লৰাই লৈছোঁ। এয়া যাতে জোলটো মাছৰ ভিতৰত সোমাই পৰে। এনেদৰে লৰাই লৈছোঁ। নিমখ আৰু অকণমান দি দিছোঁ, কাৰণ নিমখটো মোৰ কম হ'ল। আপোনালোকে সোৱাদ অনুসৰি ব্যৱহাৰ কৰিব। এয়া আমাৰ জোলটো প্ৰায় অকণমান শুহি ঠিক হৈ গৈছে। এতিয়া মই ইয়াতে ব্যৱহাৰ কৰিম ধনিয়া পাত। এনেদৰে শেষত ধনিয়া পাত দিব, তেতিয়া গোন্ধটো বহু সময়লৈকে থাকে। এনেকৈ ধনিয়া পাত দি দিলোঁ, দি লৰাই ল'লোঁ। এয়া আছিলে আমাৰ জালুকীয়া কচুৰে মাছৰ আঞ্জা।